প্ৰিয় অসমবাসী ৰাইজ, আজি আপোনালোকক বিশেষ সত্য এটা তথ্য দিবলৈ ওলাইছোঁ। বিষয়টো হ'ল মৰাপাট। যি মৰাপাটৰ কথা উত্থাপন হ'লে বহিৰাজ্যৰ পৰাই গম পায় যে অসমত বিশেষভাৱে উৎপাদন কৰা হয় মৰাপাট। কিন্তু এই মৰাপাট কোনে উৎপাদন কৰে আপোনালোকে জানেনে? এয়া হৈছে অসমৰ মিয়া মুছলমান। হয়, ঠিকেই শুনিছে, এয়া অসমৰ মিয়া মুছলমানে অসমত মৰাপাট উৎপাদন কৰে। যি মৰাপাটৰ কথা ক'লে অসমৰ নাম 1 নম্বৰত আহি পৰে। এয়া অসমৰ কাৰণে গৌৰৱৰ বিষয় নহয়নে? একাংশ মানুহে আকৌ অসমত থকা মিয়া মুছলমানক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰে। সিহঁতে কেতিয়াও বুজিব চেষ্টা নকৰে যে যি কাম আমি কৰিব নোৱাৰি সেই কামবোৰ মিয়া মানুহে কৰি দেখুৱাইছে অসমত। এয়া অসমৰ কাৰণে এটা গৌৰৱৰ বিষয়। অসমৰ কৃষকে উৎপাদন কৰা মৰাপাটবোৰ অসমৰ লোকেল বজাৰতেই বিক্ৰী কৰা হয়। এইখন অসমত হেক্টৰে হেক্টৰে মৰাপাট খেতি কৰাৰ পাছতো অসমত কোনো ধৰণৰ ফেক্টৰী নথকাত অসমত এই মৰাপাটৰ কোনো ধৰণৰ কামত নাহে। সেয়েহে অসমৰ পৰা মৰাপাটবোৰ বহিৰাজ্যলৈ লৈ যোৱা হয়, কাৰণ সেই ৰাজ্যসমূহত বিভিন্ন ধৰণৰ ফেক্টৰী উপলব্ধ আছে, য'ত বিভিন্ন ধৰণৰ কাপোৰ, সূতা ইত্যাদি ধৰণৰ সা সামগ্ৰীবোৰ প্ৰস্তুত কৰা হয়। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাইছে অসমৰ পৰা লৈ যোৱা মালদাত অৱস্থিত এটি সূতা আৰু কাপোৰ বনোৱাৰ ফেক্টৰীৰ ফুটেজ। গতিকে ভিডিঅ'টো আপোনালোকে বেছি কৰি চাওক, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। SDR TV 396 report, Tajuddin Sikdar, Malda, West Bengal।